নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলোৱে গম পাইছে যে আমাৰ এটা অফিচিয়েল নটিফিকেশ্যন আহিছে শিক্ষা ক্ষেত্ৰত এটেণ্ডেন্সক লৈ। আমি সকলোৱে পুৱা 9 বজাত ইন টাইম দিব লাগিব আৰু আউট টাইমটো আমাৰ একাডেমিক কেলেণ্ডাৰ যি মতে আছে সেইমতে আমি আউট টাইমো দিব লাগিব। আৰু প্ৰতিটো শ্ৰেণীৰ শিক্ষা ক্ষেত্ৰত যিটো অনলাইন এটেণ্ডেন্স সেই এটেণ্ডেন্সৰ বাবে শ্ৰেণী শিক্ষকজনৰ ৰেছপঞ্চিবিলিটি হ'ব। আৰু শ্ৰেণী শিক্ষকে তেখেতসকলৰ এটেণ্ডেন্স দিয়াৰ পিছত সেইসমূহ বিদ্যালয়ৰ প্ৰধানে ভেৰিফাই কৰিব লাগিব। বৰ্তমান আমাৰ অৰ্ডাৰখনত সেই কথা স্পষ্টকৈ নিৰ্দেশনা আমাক দিছে। আৰু লগতে আমাৰ বিদ্যালয়ত যি নন টিচিং ষ্টাফ আছে তেখেতসকলৰ উপস্থিতিও 10 বজাত হ'ব লাগিব আৰু 4:30 বজালৈকে থাকিব লাগিব বুলি বিদ্যালয়ে জনাইছে, কিয়নো বিভিন্ন ধৰণৰ ৰিপৰ্টসমূহ তেখেতসকলে দিয়াত সহায় কৰিব। আৰু লগতে PGT যি টিচাৰসকল আছে সেই টিচাৰসকলে 9-10ত ক্লাছ কৰিব লাগিব বুলি এক নিৰ্দেশনা ওলাইছে আৰু তাৰ ওপৰতো বিদ্যালয় প্ৰধানে যাতে চকু ৰাখে সেই বিষয়েও নিৰ্দেশনাখনত জনাইছে। লগতে এটেণ্ডেন্সৰ হাৰ্ড কপিসমূহ ভালদৰে ৰাখিব কৈছে। আৰু এনেকুৱা ধৰণৰ বাতৰি পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। নমস্কাৰ।